আপুনি যে কৈছিল নেপালৰ গণ্ডগোল জেনজি সহনশীলতাৰ অভাৱ তাত থকা নিবনুৱা সমস্যা দুৰ্বল অৰ্থনীতি এইবোৰৰ বাবে হৈছে বুলি আজিচোন মিডিয়াই অলপ বেলেগকৈ ক'লে কথাটো নোহোৱা নহয় কালিলৈকে ময়ো সেয়াই বুজিছিলোঁ ই নোহোৱাওতো নহয় সময়ৰ লগে লগে নতুন নতুন মুখাবোৰ খোল খাইছে সন্তানক বিলাসিতা দিয়া নিদিয়া সেয়া একান্ত ব্যক্তিগত কিন্তু তাত অভিভাৱকৰ ইনকম অফ চ'ৰ্চটো অতি বিশেষ এতিয়া ফেচবুকত পাই আছো যে নেপাল হিন্দু ৰাষ্ট্ৰ হ'ল ইয়াৰ অৰ্থ কি ছাৰ আৰু ছাৰ তাৰ প্ৰতিবাদীসকলে মাৰণাস্ত্ৰ ক'ৰ পৰা যোগান পালেনো আমি কথাবোৰ একপক্ষীয়ভাৱে চোৱা উচিত নহয় সময়ৰ লগে লগে এইসমূহ কথা মুকলি হ'ব বুদ্ধিজীৱী মহলৰ সমালোচনাৰ আওতালৈ অহাৰ পিছতহে প্ৰকৃত উত্তৰৰ আশে-পাশে কিবা আশা কোৱা সম্ভৱ হয় সেয়ে আমি আমাৰ সংবাদ মাধ্যমৰ ওচৰত দায়বদ্ধ সেইবুলি আকৌ যিকোনো ধৰণৰ বাতৰিক আমাৰ চিন্তাৰ বিষয়ত ঠাই দিয়াটোও উচিত নহয় তই বৰ খৰকে কৈছ দেই মই হ'লে তোৰ কথা বুজিব পৰা নাই এনে টেংকে নকবি ৰাইজেও হয়তো বুজি পোৱা নাই পাইছে জানো ৰাইজ ক'বচোন পাইছে যদি কমেণ্ট এটা কৰি ছাৰ ই তৃতীয় পক্ষৰ কথা কৈছে এতিয়া যে চৰ্চা হৈ আছে তৃতীয় পক্ষ সেয়া আমেৰিকা চীন হ'ব পাৰে নেকি নে আমাৰ ভাৰতো হ'ব পাৰে নেকি সেয়া সুধিছে আৰু যে হ'বলগীয়া প্ৰধানমন্ত্ৰী বুলি নতুনকৈ চৰ্চাত অহা সেই ডেকা ল'ৰাজন তেওঁ হ'ব পাৰে নেকি সেই কথা কৈছে খালি তাৰ মাতটোহে আজিকালি সকলো বাতৰিৰ ওপৰত ভৰসা কৰা ঠিক নে ছাৰ এয়া বেলেগ বেলেগ ব্যক্তিৰ দৃষ্টিভংগী একপক্ষীয় হ'ব পাৰে ক'বাত কালি যেনেকে মই তহঁতক মোৰ দৃষ্টিভংগীৰ কথা কৈছিলোঁ আমি কথাবোৰৰ সত্যতাবোৰ জনাৰ কাৰণে দৈনিক বাতৰি চোৱাটো বৰ জৰুৰী ছাৰ আজিকালি নিউজ চেনেলবোৰৰ ওপৰত ভৰসা কৰাটো ঠিক জানো যিহেতু আজিকালি বাতৰিসমূহ বৰ ৰূপৰা পৰি সেয়ে যিকোনো এটা বাতৰিৰ ওপৰত সিদ্ধান্ত নলৈ আমি প্ৰতিটো বাতৰিৰ ঐতিহাসিক আৰু কাৰ্যকালীন বিশ্লেষণ কৰাটো জৰুৰী যি বিশ্লেষণৰ আমাৰ মাজত বাৰুকৈয়ে অভাৱ কাৰ্যকালীন মানে তোৰ এইটো সময়ত চলি থকা কাম মানে আমি আগতে দেখি অহা কামবোৰ বা আগতে কি হৈছিলে অৰ্থাৎ ইতিহাসত কি হৈছিলে সেইখিনি ভালদৰে জুকিয়াই চাব লাগে আৰু বৰ্তমান কি হৈ আছে তাৰ পাৰ্থক্য কি আৰু আমি আগতকৈ কি ভাল কৰিব পাৰোঁ বা আগতকৈ এতিয়া কি বেয়া হৈছে কি ভাল হৈছে এই সকলোবোৰ তন্ন চোৱাটোৱে হৈছে ঐতিহাসিক আৰু কাৰ্যকালীন বিশ্লেষণ হয়নে নহয় ছাৰ হয় দে হয় তাৰপিছত পুলিচৰ গুলীচালনাত মৃত্যু মন্ত্ৰীসকলক তোলা ধূনা প্ৰধানমন্ত্ৰীৰ পত্নীক জীয়াই জ্বলোৱাৰ দৰে পাশবিক আচৰণ এৰা কোনোবাই কৰা এটা সৰু ভুলৰ পৰা এটা ইটোতকৈ সিটো ডাঙৰ অপৰাধ তহঁতৰ শ্ৰেণীৰ সময় হৈছে যাহত এতিয়া ৰাইজ বাতৰিৰ শিৰোনামাৰ পম খেদি উদ্দেশ্য নেপাল সমাপ্ত হ'ল
পৰিস্থিতিৰ আপডেটৰ এনালাইচিছ বিচাৰে যদি কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট নকৰেই। আপোনালোকৰ কমেণ্ট থাকিলেহে আপডেট এনালাইচিছ হ'ব। নহ'লে উদ্দেশ্য নেপাল